যে কি ৰিপৰ্ট দিলে সেই ৰিপৰ্ট আমাক জমা কৰিব লাগিব সকলোৱে অসমবাসী ৰাইজৰ আগত দেখুৱাব লাগিব কাৰণ আমি আজি আমাৰ প্ৰজন্মৰ কাৰণে আমি এটা চেষ্টা কৰা নাই কাৰণ পেপাৰ পৰীক্ষা পাতে তেওঁলোকৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পেপাৰ গৰুৱে খাই তেওঁলোকৰ তাৰপিছত তেওঁলোকে ভুল প্ৰশ্ন পাতে তেওঁলোকে তেনেকে থৈ দিব বিচাৰে আজি আমি গোটেই অসমত যিমানবিলাক এতিয়া এক্সাম চাকৰিৰ কাৰণে এক্সাম হ'বলৈ গৈ আছে পেপাৰ কণ্টেক্ট কৰিব আজি আমি এনেকে ভুক্তভোগী হ'ব লাগিব আমাৰ পিছৰ প্ৰজন্মসকলে তেনেকে ভুক্তভোগী হ'ব লাগিব মিছলীয়া মন্ত্ৰী আৰু এই চেপাৰ পিছ এইটো ভুল মিছলীয়া কাৰণ আপোনালোকে দেখিবলৈ পাইছিল আমি দেখিবলৈ পাইছিলো যে এওঁলোকৰ পষ্টৰ গৰুৱে খাইছিলে কেনেকুৱা ব্যৱসায় আকৌ পৰীক্ষা পাতিব নিদিলে আজি নিবনুৱা শিক্ষিতসকল আপোনালোকে নিজে কৈছে আমি আত্মহত্যা দিম কাৰণ এওঁ ভুলৰ কাৰণেতো ভুলৰ কাৰণে আজি এওঁলোকে আত্মহত্যা দিবলৈ হ'ল ইয়াত ভুলৰ কাৰণে তেওঁ ক'লে যে ভাৰততে এখন কমিটি আমি গঠন কৰি দিছো সেই প্ৰতিবেদন দেখুৱাৰ লগে লগে আমি এটা সুবিচাৰ কৰি দিম আজিলৈকে ৰাতিপুৱা সুবিচাৰ নকৰিলে তেওঁলোকে যেতিয়া ইয়াত যদি চেয়াৰমেন লগ কৰিব যায় তেওঁলোকে টিকিং কৰে পৰীক্ষা মিটিঙত কিয় টিকিং কৰিব লাগে শিক্ষাৰ্থী নবন্ধু হয় তেওঁলোকে প্ৰাপ্য বিচাৰি আহিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ প্ৰতি হস্তক্ষেপ কৰিব আমি দাবী জনাইছো কাৰণ আমাৰ দুখ লাগিছে এই কৰোণা মহামাৰীৰ সময়ত তেওঁলোকে নিজৰ জীৱনত থকা চিন্তা নকৰি আন্দোলন কৰিব লাগিবলগীয়া হৈছে আমি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো ভাল কামে কৰি আহিছে বুলি আমি দেখিছো গতিকে আজি এওঁলোকৰ ওচৰত অসম চৰকাৰ তথা ৰণজিৎ ডাঙৰীয়া থিয় হ'ব লাগিছিলে আমি নিজে আজি এওঁলোকৰ দুখ দেখি আমি নিজে তাগিবলৈ বাধ্য হৈছো সেইকাৰণে আমি বৃহত্তৰ সমাজ চাই এওঁলোকক ওচৰলৈ থিয় হৈছো আৰু এওঁলোকৰ আন্দোলনত সহভাগী হৈছো গতিকে আমি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আমি দাবী জনাইছো অন্যথা কিন্তু ভয়াৱহ কাৰ্যসূচী হাতত